हेलो फ्रेंड, কি খবৰ আপোনালোকৰ? নিশ্চয় এইটো ভালে আছে, ময়ো ঠিকে আছোঁ বাৰু। আজি আপোনালোকক দুটা বস্তু দেখুৱাম, মানে মই দুটা গিফ্ট পালোঁ। এইটো কিন্তু দেখুওৱা বস্তু নহয় বাৰু, হ'লেও মানে ফূৰ্তি লাগে ন কোনোবাই যে গিফ্ট দিলোঁ। কিন্তু ডাৱৰীয়া বতৰ, এইটো বস্তু ডাৱৰীয়া বতৰত ইউজ কৰা হ'লেও এতিয়া দেখুৱাম, ৰ'দিলে পিন্ধিম আৰু। যোনদিনাই মোক এই বস্তুটো আনি দিছে, মানে মোৰ হাজবেণ্ডে গিফ্ট কৰিছে, সেইদিনাৰ পৰা নাই ৰ'দ দিছে। পিন্ধি দেখুৱাম। প্ৰথমতে কোনটো গিফ্ট খোলোঁ? ঠিক আছে, হাজবেণ্ডে দিয়াটোৱে খোলোঁ। এইটো এইটো কি আছে বাৰু আপোনালোকে গম পাইছে নে? এতিয়া মই খুলি পিন্ধি দেখুৱাম। গিফ্ট সৰু ডাঙৰ বুলিবলৈ নাই, হয় নাই? গতিকে বস্তু এটা পালোঁ, গিফ্ট ভালেই লাগে। সেইটো ধুনীয়া বুলি ক'বলৈ নাই বাৰু, ক'লা। তো পিন্ধি দেখুৱাম কেনেকুৱা। ক'তো যাবই পৰা নাই নহয়, ইমানেই বৰষুণ দিছে, ৰ'দেই দিয়া নাই।